20-25 হাজাৰ টকা মোবাইল ফোন দি আছে মাত্ৰ 3-4 হাজাৰ টকা। গতিকে লৈ লওক। আপোনালোকে যদি এটা ৱেবছাইট আছে সেইটো ৱেবছাইটত আপোনালোকে ভিজিট কৰি দেখাব যে mynotespoon.com। মই এইটো লিংকটো লগা হ'লে মই ডিছক্ৰিপশ্যনত দি দিম, তাতে আপোনালোকে চাব পাৰিব। গতিকে লৈ লওক সেই 20-25 হাজাৰ টকা মোবাইল ফোনসমূহ যিটো মানে 3-4 হাজাৰ টকা দি সেইটো লৈ লওক আপোনালোকে। ৰ'ব। গতিকে ইমান দামী মোবাইল ফোন আপোনালোকক মাত্ৰ 3-4 হাজাৰ টকা দিবনে? গতিকে এইটো কথা আপোনালোকে বিশ্বাস কৰেনে বা মানে সঁচাকৈ দিয়েনে মোবাইল ফোনটো? গতিকে মই সকলোবোৰ কৈ আছোঁ এই ভিডিঅ'টোত। গতিকে আপোনালোকে যদি জানিব বিচাৰে ইয়াৰ বিষয়ে মাত্ৰ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। গতিকে প্ৰথমতে চাওক আপোনালোকে এই মোবাইল ফোনবোৰ যিবোৰ ক'লোঁ এনেকুৱা নাম আছে, মই নামবিলাক দি আছোঁ মই। গতিকে এই যিবিলাক মোবাইল ফোন আছে, এই মোবাইল ফোনৰ যিবোৰ অৰিজিনেল প্ৰাইচ, যদি আপোনালোকে বেলেগ তাৰ যিটো অনলাইন শ্বপিং বুলি ক'লে এমাজন বা ফ্লিপকাৰ্টৰ যিটো চাব পাৰে, তাতে আপোনালোকে সেইটো মোবাইলৰ দাম আপোনালোকে 20-25-30 হাজাৰলৈ দেখা পাব। কিন্তু সেই মোবাইল ফোনটোৰ দাম আপোনালোকে 4-5 হাজাৰ টকাত ইয়াতে পাই যাব। প্ৰথমতে আপোনালোকক মই এই যিটো ক্ৰম ব্ৰাউজাৰত আপোনালোকৰ এই ৱেবছাইটটো লগ ইন কৰি দেখুৱাই আছোঁ। ইয়াতে আপোনালোকে চাৰ্চ কৰিব লাগিব mynotespoon বুলি চাৰ্চ কৰিলে আপোনালোকে ইয়াতে পাই যাব। একদম ওপৰতে মানে আহি যাব তাৰ লিংকটো। গতিকে সেই যিটো ৱেবছাইট, সেই ৱেবছাইটে খোল খাই যাব। খোল খালে চাওক, খোল খোৱাৰ লগে লগে দেখুৱাইছে ইমান কম দামী মোবাইল ফোনসমূহ। যিটো ৰিয়েল মোবাইলৰ দাম যিটো একদম বহুত সঁচাকৈ 20-25-30 হাজাৰলৈ থাকে এই মোবাইলসমূহ। চাওক আপোনালোকে ইয়াতে কমতে দেখুৱাই আছে 4,399, 3,000, 4,000, ইমান কম দামতে এই ৱেবছাইটত আপোনালোকে মোবাইল পায়। চাই লওক এইবিলাক 4,499, 3,000-4,000 টকা, এই ইমান কম দামতে মোবাইলসমূহ পাই যায়। চাওকচোন আপোনালোকে। আৰু এইবিলাক 6GB ৰেম, 64GB ৰম। ভাবক কিমান কম দামতে এই মোবাইল ফোনসমূহ পায়। গতিকে আপোনালোকে ভাবেনে ইয়াতে সঁচাকৈ দিয়ে নে বুলি? গতিকে ইয়াতে আপোনালোক অফাৰ কিছুমান প্ৰাইচো দেখুৱাই আছে যে, আৰু ইয়াতে চাওক এইটো অফাৰ শেষ হ'বলৈ ইমান টাইম আছে। মানে এইবিলাক মানুহ দেখুৱাই আছে যে এই অফাৰটো শেষ হৈ যাব আৰু আপোনালোকে সোনকালে লৈ লওক। এইবিলাক কথাত আপোনালোকে কেতিয়াও ভুল নাযাব। গতিকে চাওক, ভালকৈ যদি আপোনালোকে চাই কথাটো মানে মন কৰি যদি চাই, আপোনালোকে যিটো অৰিজিনেল মোবাইল হ'ব, একদম মানে ৰিয়েল মোবাইল, সেই মোবাইলটো আপোনালোকে যাৰ যিটো বেটাৰী হ'ব, সেই বেটাৰীটো আপোনালোকে নাপাব চাগে, যিটো মানে ৰিয়েল মোবাইলৰ কথা ক'লোঁ। গতিকে সেইবাবে মই কৈ আছোঁ, এই যিটো ৱেবছাইট আছে এই ৱেবছাইটত আপোনালোকে ভিজিট কৰিলে দেখাব একদম কম দামতে মোবাইল ফোন পাই যায়। আৰু তাতে আপোনালোকৰ যিটো ফেচিলিটি, মানে ধৰি লওক আপোনালোকে এডিশ্যনেল কিছুমান ফিচাৰ দিয়ে যে আপোনালোকে যদি ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা ৱালেট বা এনেকুৱা ধৰণৰ পে'টিএমেৰে মানে বস্তুসমূহ লয়, তেতিয়াহ'লে তাতে আপোনালোকৰ 20% কিবা আৰু মানে তাতকৈ এডিশ্যনেল মানে ৰেহাই দিয়ে যে আৰু মানে তাতকৈ বস্তুৰ দাম কমি যাব। গতিকে সেই 3-4 হাজাৰ টকা দাম মোবাইলতো আৰু তাতকৈ কমি যাব। গতিকে ভাবকচোন, এই ৱেবছাইটসমূহত আপোনালোকে যদি অৰ্ডাৰ দি সঁচাকৈ দিয়ে নে? গতিকে তাকে কৈ আছোঁ, মানে ভিডিঅ'টো মই কৈ আছোঁ আপোনালোকক। চাওক আপোনালোকে এইটো কথা আপোনালোকে কেতিয়াও মানে সঁচা বুলি নাভাবিব। এইটো আপোনালোকৰ মই একদম ভালকৈ কৈছোঁ, এটা ফ্ৰড ৱেবছাইট বুলি ক'ব পাৰি। একদম মানে মানুহক লুটা এটা ৱেবছাইট। মানুহ কেনেকৈ লুটে চাওক, এনেকুৱা মানে কিছুমান মানুহ আছে যিবিলাকে মানে কম দামতে মোবাইল ফোন বিচাৰি থাকে, মানে ধৰি লওক কিছুমান অনলাইনতে চাই থাকে। গতিকে তেতিয়াহ'লে যদি কোনোবাই দেখা পাই যায় ধৰি লওক এটা মোবাইলৰ দাম ইমান কম দামতে পাই আছে, গতিকে তেখেতে ল'বৰ বাবে মানে ইচ্ছা গ'ল, মানে তেখেতৰ ল'বৰ ইচ্ছা গ'ল। গতিকে যদি তেখেতে অৰ্ডাৰ দি দিয়ে, তাতে আপোনালোক ধৰি লওক তাতে মানে অৰ্ডাৰ দিবলৈ বেলেগ অপশ্যন নাই, কেছ অন ডেলিভাৰী কোনো অপশ্যন নাই, তাতে অনলাইনত আছে, মানে অনলাইনতে দিব লাগিব আৰু তাৰপিছতে বস্তুটো আহিব। যদি কোনোবা এজন মানুহে অনলাইনত বস্তুটো অৰ্ডাৰ দি দিয়ে, ধৰি লওক কোনোবা এজনে অৰ্ডাৰ দি দিলে, কোনোবা এটা মোবাইল 3-4 হাজাৰ টকা মোবাইল অৰ্ডাৰ এটা দি দিলে, গতিকে সেইটো আহিব নে নাই তাৰো গেৰাণ্টি নাই। মানে এইটো ক'ব পাৰি যে এই ৱেবছাইটসমূহত মানুহ এটা মানে টকা লুটে, মানে কোনোবাই নাজানা মানুহে দিলে অৰ্ডাৰ, তেখেতৰ পৰা সেই পইচাটো লুটি দিলে। আৰু এনেকুৱা তাত কোনো চিঅ'ডিৰ অপশ্যনে নাই, কেছ অন ডেলিভাৰী মানে যাতে দিব পাৰে সেই ৱেবছাইটটো কোনো মানে তাতে এনেকুৱা অপশ্যন। ইমান দামী মোবাইল ফোননো কিয় কমত দিলে? এতিয়া চাগে আপোনালোকে অলপ হ'লেও কিবা গম পালে। মানে এইবিলাক টকা লুটা ধান্দা, মানুহৰ পৰা মানে টকা লুটে আৰু কিছুমান নাজা মানুহ দি দিয়ে আৰু তাৰ পৰা সিহঁতে পইচা লুটে। গতিকে ভিডিঅ'টো একদম মানে আপোনালোকৰ বনোৱা এটা মেইন উদ্দেশ্য হ'ল যে কোনোৱে যাতে মানে এই ৱেবছাইটসমূহত গৈ, এই ৱেবছাইট বুলি নহয় আৰু কিছুমান এনেকুৱা ৱেবছাইট থাকে, গতিকে সেই ৱেবছাইটসমূহত কিছুমান মানে এনেকুৱা মোবাইল বুলি নহয়, কিছুমান আৰু এনেকুৱা ধৰণৰ বহুত বস্তু আছে, সেইসমূহৰ মানে কিছুমান অফাৰ দেখুৱাই যে ইমান কম দামত দি আছে, লৈ লওক আপোনালোকে, এনেকুৱা দেখায়।
আৰু তাৰ পৰা মানুহ মানে এই ৱেবছাইটসমূহে পইচা লুটে। গতিকে এইখিনিয়ে ভিডিঅ'টো বনালোঁ আৰু ইয়াৰ ওপৰতো দুজন মানে বনাইছে ভিডিঅ'টো, গতিকে ময়ো বনাই দিলোঁ। ভিডিঅ'টো কেনে পালে জনাব, ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু চেনেলটো যদি ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু শেষত সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো সামৰিলোঁ।